নমস্কাৰ আজি 12টা 12:30 মানত ৰুমত এজন এছ'চিয়েট প্ৰফেছৰ চাৰ্জাৰী আছিলে তো মোৰ ফোনত অহা নাই তেখেতৰ ফোনত এটা খবৰ আহিছে যে কোনোবা এজন ষ্টুডেণ্ট হোষ্টেলত সুইচাইড এটেম্প্ট কৰা বুলি তো লগালগ গ'লোঁ তেখেত মই আৰু এজন ৱাৰ্ডেনজনো গ'লোঁ একেলগে গৈ পেলাই দেখিছোঁ ডেট তেখেত নাই ল'ৰাটো নাই কিন্তু তেওঁ নিজৰ ৰুমত হেঙিং পজিশ্যনত পোৱা গৈছে আৰু সেয়াই মোৰ প্ৰথম দৃশ্য ল'ৰাটো তাৰপিছতে গম পালোঁ যে কেইদিনমান আগতে ফাৰ্ষ্ট যিটো ইয়াতে মেডিকেলত পঢ়িলে যোনটো প্ৰথম ইউনিভাৰ্চিটি এক্সাম দিয়ে সেইটো এক্সামটো দিছিলে তাৰ ফলাফল ওলালে 3টা ছাবজেক্ট থাকে এইটো এক্সামত সেই 3টাতে তেখেতে ফেইল কৰিলে তো সেইটো দুখত ডিপ্ৰেশ্যনত তেওঁ মানে হয়তো অভাৰকাম কৰিব পৰা নাই যোৱাকালি তেওঁ ঘৰৰ পৰা আহিছে তাৰ আগদিনা ঘৰলৈ গৈছিলে কিন্তু কিবা এটা কাৰণে যোৱাকালি গুচি আহিছে আজি যোনটো ডিপাৰ্টমেণ্টত যোনটো ছাবজেক্টত বেয়া কৰিছিলে তাৰে প্ৰফেছৰ তেওঁলোকক চবক মাতিছে